নমস্কাৰ বন্ধুসকল, আমাৰ নীতিনাথ এণ্টাৰটেইনমেণ্টৰ সকলো দৰ্শকসকললৈ আপোনালোকক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু লগতে আজি আপোনালোকক এটা খুব ধুনীয়া ৰোমেণ্টিক পেৰেডি গীত দিম। আমি বিহু হুঁচৰিৰ নতুন ৰোমেণ্টিক এটা খুব ধুনীয়া এটা পেৰেডি গীত এটা দিবলৈ উপহাৰ হিচাপে দিবলৈ বিচাৰিছে নীতিনাথ এণ্টাৰটেইনমেণ্টে। আৰু ময়ো ঢোল বজালোঁ, ভাল হোৱা নাই, তথাপিতো বজাইছোঁ এণ্টাৰটেইনমেণ্ট দিবৰ কাৰণে। আৰু চাওক, আজিকালি আমি যদি পথাৰত গৰু ছাগলীৰ পোৱালিবিলাক বিশেষকৈ দেখা পাওঁ যে কুকুৰগিলাখানে কামোৰে, কিন্তু আগৰ দিনত কুকুৰগিলাখানে কামোৰা নাছিল। গতিকে কিয় কামোৰা নাছিল, সেই যিটো কাৰণ আছে যে কিয় কামোৰা নাছিল, ইতেন যি কামোৰা আগতে কিয় নাকামুৰিছিল, এই বস্তুটো আমাৰ নীতিনাথ এণ্টাৰটেইনমেণ্টে অৰ্থাৎ আমাৰ নীতুদাই আপোনালোকক এটা খুব ধুনীয়া পেৰেডি গীতেৰে তাৰমানে বিহু হুঁচৰি পেৰেডি গীতেৰে উপহাৰ দিছে। আপোনালোকে শুনক। দুপৰীয়া সময়ত পথাৰৰ মাজতে কুকুৰে কামুৰি 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 খায়। দুপৰীয়া সময়ত পথাৰৰ মাজতে কামুৰি কামুৰি কামুৰি